Hello everyone, welcome back to my channel. আশা কৰিছো আপোনালোকে সবে ভালে আছে। আজি দেখিছে মই আসামিজ ষ্টাইলৰ চিকেন কাৰী বনাব গৈ আছো। ইয়াতে এটো একচুয়ালি এখিনি অলৰেডি যোৱা কালি আনা হৈছিল। এই কাৰণে এটো মই মানে হালধি নিমখ দি ফ্ৰাই কৰি থৈছিলো। এখানে এতিয়া মই এনেকৈ দেখাইছো আৰু ইফালে দেখিছে পিয়াজ লৈছো, তেজপাত আৰু শুকান জ্বলা, অকমান জালুক আছে আৰু ইফালে আলু আৰু ইফালে কেঁচা জ্বলা দুটা মানে লৈ লোৱা হৈছে আৰু ইফালে দেখিছে গৰম মছলা আগতে পিচি লৈছো আৰু ইফালে ৰেড চিলি এটো কালাৰৰ কাৰণে দিয়া হ'ব আৰু ইফালে এটো জিৰা গুড়া হয় এটো আৰু এটো ইয়াতে আছে আদা ৰসুন পেষ্ট হয় আৰু নিমখ হালধি এটো সবে জানে লাগিবই। তাৰপিছত এখিনি বিলাহী মই মিক্সিত মানে আগতে পেষ্ট কৰি লৈছো। তাৰপিছত ইফালে মিঠাতেল। এতিয়া মই এটো স্টাৰ্ট কৰো কেনেকৈ বনাও আপোনালোকে গোটেইখিনি ভিডিঅ' চাই থাকিব শেষলৈ। এতিয়া গৰম কেৰাহীত মিঠাতেলটো দি দিছো, গৰম হ'ব দিছো। গৰমটো হৈছে এতিয়া আলুখিনি দি দিলো। তাৰপিছত অকমান ফ্ৰাই কৰি লম ইয়াতে আলুখিনি, তেতিয়া বেছি টাইম নালাগে। আলুখিনি বেছি ফ্ৰাই নকৰো, অকমান গোল্ডেন ব্ৰাউন হলে উঠাই দিম এখিনি। তাৰপিছত ইফালে তেল, জলকীয়া, পিঁয়াজ একেলগে গোটেইখিনি দিছো। পিঁয়াজখিনি অকমান টাইম ভাজি থাকিম, যেতিয়ালে এইখিনি অকমান শুকাই নাযায় তেতিয়ালে ভাজি থাকিম। তাৰপিছত দেখিছে আদা ৰসুন দি দিছো। তাৰপিছত এইখিনি অকমান লৰাই দিম। এতিয়া ইফালে দেখিছে হালধি দিলো। তাৰপিছত আকৌ অকমান লৰাই দিছো। দেখিছে নিমখ দিলো ইয়াতে। এতিয়া গোটেইখিনি অকমান টাইম ভাজি থাকিম। অকমান গোটা জিৰা নহয়, গুড়া জিৰা দিলো অলপ। এতিয়া দিছো জলকীয়া গুড়ি দিছো, ৰেড পাউডাৰ, কালাৰটো অকমান হ'বলৈ। এতিয়া বিলাহী পেষ্টখিনি দি দিছো মই। তাৰপিছত অকমান টাইম এইখিনি ভাজি থাকিম, যেতিয়ালে এইখিনি অকমান শুকাই নাযায়, বস্তুটো তেলটো ওলাৱালে এইটো মই ফ্ৰাই কৰি থাকিম। হৈছে আৰু অকমান কৰিম। এতিয়া দেখিছা এতিয়া এইখিনি হৈ গৈছে। ইয়াতে মাংসখিনি ঢালি দিছো। তাৰপিছতে এইখিনি অকমান লৰাই থাকিম, পুৰা এইখিনি ভালদৰে ভাজি থাকিম। তেতিয়া অকমান কেৰাহীত লাগিলে পানীটো দি দিম।
আপুনি দেখিছে ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াতে লাহেকৈ পানী দি দিম। খিনি দিয়াৰ পিছত এতিয়া এইটো উতালিব দিছোঁ। উতালিছে আৰু অলপ উতালাই থাকিম। পিছে ইয়াতে ধনিয়া দি দিছোঁ ফ্লেভাৰটো আহিবৰ কাৰণে। আৰু অসমীয়া ষ্টাইলত বনালে ধনিয়াটো দিলে ভালে লাগে খাবলৈ। তেনে আমাৰ চিকেনখিনি ৰেডি হৈ গ'ল। দেখিছে বেছি মছলা নিদিয়াকৈ বনাইছোঁ চিম্পল ষ্টাইলত।